প্রকল্প কাক বোলে পেজ 73 তর্কশাস্ত্রবিদ মিলে প্রকল্প কাক বোলে এই সম্পর্কে আলোচনা কৰিছে যে প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা। যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহলে এই ধাৰণা সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। এই প্ৰকল্প সম্পৰ্কে মিলে এই সংজ্ঞা বিশ্লেষণ কৰি দেখালে যে প্ৰকল্প এটা আনুমানিক ধাৰণা। এই ধাৰণা কৰোঁতে তাৰ সমৰ্থনত সঠিক প্ৰমাণ পোৱা নাই বা কিবা পালেও ই পৰ্যাপ্ত নহয় বা সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয় বিশ্লেষণ কৰা হ'ল। 3 নম্বৰ পইণ্টত দিছে যে এনে ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ সত্য অনুসৰণ কৰি কিছুমান সিদ্ধান্ত উপনীত হোৱা। 4 নম্বৰ এই সিদ্ধান্তসমূহ লগত জ্ঞাত সত্য অৰ্থাৎ বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। এতিয়া এটা উদাহৰণ দিছে ধুনীয়া যে এঘৰত চুৰি কাৰ্য সংঘটিত হ'ল, কোনে চুৰ কৰিলে সেইটো জানিব লাগে। সকলো বিষয় পৰীক্ষা নিৰীক্ষা কৰি প্ৰকল্প গঠন কৰা হ'ল যে নতুনকৈ নিযুক্তি কৰা চাকৰজনেই চুৰি কাৰ্য সংঘটিত কৰিছে। এই অনুযায়ী অনুসন্ধান কৰাত দেখা গ'ল যে চুৰি হোৱা বস্তুবোৰ তাৰ লগত আছে, গতিকে চুৰি সম্পৰ্কে কৰা আনুমানিক ধাৰণাটো সত্য বুলি প্ৰমাণ হ'ল। এই হ'ল প্ৰকল্পৰ উদাহৰণ।